হেল্ল' এভৰিৱান, আজি দুপৰীয়াৰ নিৰামিষ থালিখন আপোনালোকৰ আগত সজাই লৈ আহিলোঁ। দাদা এজনে ঘৰৰে গাখীৰ অলপ দিছিল, আধাখিনি খালোঁ, আধাখিনি ভাবিলোঁ পনীৰ বনাই দিওঁ। ল'ৰাহঁতে যিহেতু পনীৰ ভালো পায়, এয়া আধা লিটাৰ অলপ বেছি গাখীৰৰ পনীৰ এইখিনি ওলাইছে। আগতে যে মায়ে কণীৰ দম বা পনীৰ এনেদৰে দম বনাই দিছিলে আলুৰে, ইমান ভাল লাগিছিলে। বৰ বিশেষ মা মছলাও নিদিয়ে, আৰু যিমানে মা মছলা নিদিওঁ কিয় মাৰ হাতৰ সেই টেষ্টটো যে আনিবই নোৱাৰোঁ। একেবাৰে চিম্পলকৈ বনাইছোঁ, দেখিছে আপোনালোকে। উতলা পানী দি দিম এতিয়া। ইয়াতে ভাজি ৰখা পনীৰখিনি তেজপাতৰ সৈতে দি দিলোঁ। এয়া পনীৰ ৰেডি হৈ গ'ল, একেবাৰে ঝটপট কৰি। আনফালে এয়া ঘৰৰে ভেদাইলতাৰ নৰসিংহ পাতৰ সৈতে গোটা মগু, আদা নহৰু পেষ্ট বনাই পিঁয়াজ দি ধুনীয়াকৈ বৰকেইটাও ভাজি ল'লোঁ। আজি দুপৰীয়া একেবাৰে চিম্পল নিৰামিষ থালিখন আপোনালোকৰ মাজলৈ সজাই লৈ আহিলোঁ। কেনেকুৱা লাগিছে জনালে সুখী হ'ম। পনীৰ লগতে ভেন্দি ভাজি, অমিতা দিয়া মগু দাইল আৰু ভেদাইলতাৰ বৰ। আজিলৈ আহিছোঁ তেন্তে, বাই।